আমাজন নামটো শুনিলেই আমাৰ মনত এক কৌতূহলৰ সৃষ্টি হয় আৰু এনে নহবনো কিয় এই আমাজন অৰণ্যক কেন্দ্ৰ কৰি যে গৱেষকসকলে দিনৰ পিছত দিন গৱেষণা চলাইয়েই আছে। কেৱল ইমানেই নহয়, এই আমাজন অৰণ্যক কেন্দ্ৰ কৰি হলিউডত নিৰ্মাণ হৈছে বহু বিশাল বিশাল মুভি। কিন্তু কি আছে এই আমাজনত? এনে কোনো ৰহস্য আছে নেকি যিবোৰ এতিয়ালৈকে কোনো বিজ্ঞানীয়ে ভেদ কৰিব পৰা নাই? আজি আমি আমাজন অৰণ্যৰ এনে কিছুমান ৰহস্যময় তত্ত্বক লৈ আলোচনা কৰিম যিবোৰ বহুতেই নাজানে। তেন্তে বলক মোৰ লগত আৰু 2-3 মিনিট। বহুকেইখন দেশৰ লগত বিস্তৃত হৈ আছে এই মহা অৰণ্য আমাজন। আমাজন অৰণ্যৰ আয়তন প্ৰায় 55 লাখ বৰ্গ কিলোমিটাৰ। ৰহস্যময় আমাজন অৰণ্য দক্ষিণ আমেৰিকান 9 দেশজুৰি অৱস্থিত। ইয়াৰে বেছিভাগ অংশতেই আছে ব্ৰাজিল, কলম্বিয়া। ভয়ংকৰ যিমানেই নহওক কিয়, কিন্তু ইয়াৰ সৌন্দৰ্যত মুগ্ধ হোৱা নাই এনে লোক খুব কম বিচাৰি পোৱা যাব। সৌন্দৰ্য আৰু আতংকৰ নামেই হৈছে আমাজন। এই ধৰণৰ অৰণ্য বা জংঘল পৃথিৱীৰ দ্বিতীয়খন আৰু ক'তো নাই, য'ত ভয়ংকৰ শব্দটো অতি সাধাৰণ যেন লাগে। ৰহস্যময় এই অৰণ্যৰ সৃষ্টি হয় আজিৰ পৰা প্ৰায় 55 মিলিয়ন বছৰ পূৰ্বে। বিশ্বব্যাপী যেতিয়া গ্ৰীষ্মমণ্ডলীয় তাপমাত্ৰা হ্ৰাস পায় আৰু আটলাণ্টিক মহাসাগৰৰ বিস্তৃতিৰ ফলত আমাজন বেচিনত উষ্ণ আৰু আৰ্দ্ৰ জলবায়ুৰ আবিৰ্ভাৱ ঘটে, ইয়াৰ ফলশ্ৰুতিত আমাজন অৰণ্যৰ সৃষ্টি হয়। আমাজন অৰণ্যৰ জৈৱ বৈচিত্ৰ্যতাত নানা ধৰণৰ প্ৰজাতিৰ বাসস্থান হিচাপে সমৃদ্ধ। এই অৰণ্যত প্ৰায় 390 বিলিয়ন বৃক্ষৰাজি আছে। এইবোৰ প্ৰায় 16,000 প্ৰজাতিত বিভক্ত। ইয়াৰ বাহিৰে ইয়াত আছে মাংসভোজী গছ, যি ভেনাছ ফাইট্ৰাপ নামেৰে পৰিচিত। ইয়াৰ আছে 6 ইঞ্চি দীঘল পাত, যি 2 অংশত বিভক্ত, দেখাত কিছু পৰিমাণে জোকৰ নিচিনা। এই পাতৰ সহায়তেই এইবোৰ গছে বিভিন্ন পোক, মকৰা আদি ভক্ষণ কৰি থাকে। ইয়াৰ বাহিৰেও ইয়াত আছে বিভিন্ন প্ৰকাৰৰ ক্ষতিকৰ প্ৰাণী। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল ৰক্তখোহা বাদুলি, জাগুৱা আৰু এনকোণ্ডা। এনকোণ্ডা হৈছে পৃথিৱীৰ সবাতোকৈ প্ৰকাণ্ড আকাৰৰ সাপ। আমাজনৰ আতংক বুলি ক'লে সাধাৰণ মানুহেই গম পায়। ৰহস্যময় আমাজনৰ গ্ৰীণ এনকোণ্ডাৰৰ ওজন প্ৰায় 150 পৰা 227 কেজিৰ ওচৰা-উচৰি থাকে। পৃথিৱীৰ সবাতোকৈ প্ৰকাণ্ড আকাৰৰ সাপ এই আমাজন অৰণ্যৰ অধিবাসী। ইয়াত প্ৰায় 400ৰো বেছি অধিবাসীৰ গোত্ৰ আছে। এই সম্পৰ্কে খুব বেছি জনা নাযায়, কাৰণ পৃথিৱীৰ অন্য কাৰো লগত এওঁলোকৰ তেনে কোনো যোগাযোগ বা সম্পৰ্ক নাই বুলি ক'লেও চলে। আনকি কিছু গোত্ৰৰ নিজস্ব ভাষাও আছে। কোনোৱে ক'ব খোজে আমাজন অৰণ্যৰ মাজত মানুহৰো বসবাস আছে। এওঁলোকৰ পক্ষে বিপক্ষে নানা যুক্তি থাকিলেও ই সত্য যে মানুহৰ অনেক অজ্ঞাতে অসংখ্য নৃগোষ্ঠীৰ বসবাস আছে এই অৰণ্যত। আমাজন অৰণ্যৰ জীৱনী শক্তি হ'ল এই অৰণ্যৰ আমাজনৰ নদী। দক্ষিণ আমেৰিকাৰ আন্দিজ পৰ্বতৰ নেভাদা মিচিমি নামক চূড়াৰ পৰা এই নদীৰ উৎপত্তি হৈছে। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 6,400 কিলোমিটাৰ। বিশ্বৰ যিকোনো নদীৰ তুলনাত বেছি পানী আমাজন নদীয়েদি বৈ যায়। আমাজন নদীয়েদি প্ৰতি ছেকেণ্ডত 4.2 মিলিয়ন ঘনফুট পানী সাগৰত গৈ মিলে, যাৰ ফলত সমুদ্ৰৰ পানী 100 মাইল পৰ্যন্ত কম লবণাক্ত হৈ থাকে। এই নদীত আছে বিচিত্ৰ প্ৰাণীৰ বিচিত্ৰতা। এই নদীৰ বিশিষ্ট বাসিন্দাসকলৰ মাজত আছে ইলেক্ট্ৰনিক ইল আৰু পিৰানহাৰ দৰে ভয়াৱহ মাছ।